हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल हेल्थ टिप्स शिकबा। बंधु बान्धवी सकल आज आयरन सिराप एटार विषय आलोचना करिम। आपनालोके स्क्रीनत धुनियाকৈ देखि आछे जेपिटन सिराप बहुत पुरानी कोम्पानीर হয়, पुरानी औषध হয়। बहुत ভিউয়ার্সে এই সিরাপটো ব্যবহার কৰিছে। কোনে কোনে ব্যবহার কৰিছে কমেন্ট বক্সত জনাবো। जेपिटन सिराप কি অসুবিধা হলে খাব পাৰিব, তার বেনিফিট কি অর্থাৎ উপকারিতা কি, ডোজ কেনেকুৱা, কিবা সাইড ইফেক্ট আছে নেকি, কোম্পানিৰ প্ৰাইস, লগতে কি কম্পোজিশন দিয়া হৈছে, কম্পোজিশনে কি কাম কৰে, গোটেইখিনি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅটো চাব। মই ইকবাল হোসেন, কমিউনিটি মেডিকেল সার্ভিস এন্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধু বান্ধৱী সকল, जेपिटन सिराप पुरानी कोम्पानी जक्सनपाल कोम्पानी बनाइছে আৰু এটা বটলত 200 ml আছে। তাৰ মূল্য হল 145 টকা। যিকোনো ফাৰ্মাসিত সহজে পাই যাব। जेपिटन सिरापर ওপৰত ধুনিয়াকৈ লিখা আছে আয়ৰন সিরাপ উইথ জিংক এন্ড ভিটামিনস দিয়া হৈছে। হে जेपिटन सिराप সাধাৰণ দুৰ্বলতাত খাব পাৰিব বা আয়ৰন ডেফিসিয়েন্সি এনিমিয়া অৰ্থাৎ ৰক্তহীনতা হলেও খাব পাৰিব। जेपिटन सिरापত 10 ml কন্টেন্সত এই কম্পোজিশন বিলাক দিয়া হৈছে। ফেরাস গ্লুকোনেট 200 মিলিগ্রাম, যেটো তেজৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। এলিমেন্টাল আয়ৰন 23.30 মিলিগ্রাম, তেজৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। ভিটামিন B6 শৰীৰৰ দুৰ্বলতা আঁতৰাই, শৰীৰৰ মাংসপেশী বিলাকক ডেভেলপ কৰে আৰু শক্তিশালী কৰে। ভিটামিন B12 নাৰ্ভৰ এটা ভাল ভিটামিন বুলি কব পাৰো আৰু শৰীৰৰ যিমান সেল আছে অৰ্থাৎ কোষ আছে, সেই কোষ বিলাক কিবা কাৰণত যদি বেয়া হৈ যায় বা দুৰ্বল হয়, সেইবিলাকক ৰিজেনেৰেট কৰি এটাৰ পৰা দুটা, দুটাৰ পৰা চাৰিটা, চাৰিটাৰ পৰা 16টা এনেকৈ বৃদ্ধি কৰে আৰু তেজৰ পৰিমাণ বৃদ্ধি কৰা সহায় কৰে। কেতিয়াবা আয়ৰন ডেফিসিয়েন্সি এনিমিয়া হয়, কেতিয়াবা ভিটামিন B12 ডেফিসিয়েন্সি এনিমিয়া হয়। তাৰপিছত এই ভিটামিন B12 নাৰ্ভৰ যি আৱৰণ থাকে সেই আৱৰণক শক্তিশালী কৰে, ব্লাড সার্কুলেশন কৰাত সহায় কৰে আৰু তেজৰ পৰিমাণ বৃদ্ধি কৰে। তাৰপিছত নিয়াচিনামাইড শৰীৰৰ দুৰ্বলতা আঁতৰাই, ফলিক এসিড তেজৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে আৰু তেজত যি আৰবিসি থাকে আৰবিসি ডেভেলপ কৰে, শক্তিশালী কৰে। তাৰপিছত জিংক দিয়া হৈছে, ইমিউনিটি বুস্টার বুলি কোৱা হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে অৰ্থাৎ ইমিউনিটি সিস্টেমটো বঢ়াই দিয়ে। তাৰপিছত এই কম্পোজিশন বিলাক আমাৰ শৰীৰৰ কাৰণে অতি দৰকাৰী হয় আৰু এই কম্পোজিশন বিলাকে বিশেষ কোনো সাইড ইফেক্ট নকৰে, বিশেষ কোনো ক্ষতি নকৰে। সেয়ে কোম্পানীয়ে ইয়াত কোনো ৰেষ্ট্ৰিকশন দিয়া নাই। এই কম্পোজিশন থকা जेपिटन সিরাপ নিজে নিজে ফাৰ্মাসীৰ পৰা খাব পাৰিব। जेपिटन সিরাপ সাধারণ দুর্বলতা, কোনোবাৰ কিবা কাম কৰি আছে, ভাগৰ লাগিছে, বহাৰ পৰা উঠিলে মুৰঘুৰণি হয়, ভৰি বিলাকত কামৰি আছে, তাৰপিছত এলাহ লাগে, হয়তো দুৰ্বল অনুভৱ কৰি আছে, সেই সকলে जेपिटन সিরাপ খাব পাৰিব। যিসকলৰ আয়ৰন ডেফিসিয়েন্সি এনিমিয়াৰ কাৰণে কেতিয়াবা এনেকুৱা হয় মুখ বিলাক ফুলি যায়, ভৰি বিলাক ফুলি যায়, ভাগৰ লাগে, কাম কৰোতে বহাৰ পৰা উঠিলে মুৰঘুৰণি হয়, ভৰি বিলাকত জিনজিন কৰি থাকে, কামুৰি থাকে, ভৰি বিলাকত শক্তি নাপায়, হাত বিলাকত শক্তি নাপায়, জিনজিন কৰি থাকে, কিবা বস্তু ললে এনেকুৱা লাগে পৰি যাব, তেনেকুৱা লাগে, শক্তি নাপায়। তেনেকুৱা কন্ডিশনত जेपिटन সিরাপ খাব পাৰিব। যিসকলৰ কিবা কাৰণত শৰীৰত বেমাৰ হৈছে, কোনোবাৰ গলব্লাডাৰ ষ্টন হৈছে, কোনোবাৰ এপেণ্ডিক্স হৈছে আৰু অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছে, অপাৰেশন কৰিবলগীয়া হৈছে, সেই সকলে অপাৰেশনৰ পিছত শৰীৰটো দুৰ্বল হৈ যায়, কাৰণ তেজ শৰীৰৰ পৰা ওলাই যায়, আয়ৰন ডেফিসিয়েন্সি এনিমিয়া হয়, সেই সকলে जेपिटन সিরাপ খাব পাৰিব। গৰ্ভৱতী মহিলাসকলৰ বিশেষকৈ আয়ৰন ডেফিসিয়েন্সি এনিমিয়া হয়, যাৰ ফলত ভৰিবিলাক ফুলি যায়, মুখ বিলাক ফুলি যায়, বহাৰ পৰা উঠিলে মুৰঘুৰণি হয়, কিবা কাম কৰিলে ভাগৰ লাগে, এলাহ লাগে, অশান্তিৰ ভাৱ হয় আৰু শৰীৰটো দুৰ্বল অনুভৱ কৰে, সেই সকলে जेपिटन সিরাপ খাব পাৰিব। কাৰণ গৰ্ভৱতী মহিলাসকলৰ আয়ৰন ডেফিসিয়েন্সি হয় আৰু আয়ৰণৰ প্ৰয়োজন হয়, গুৰুত্বপূৰ্ণ হয় আয়ৰন খোৱাটো। আৰু जेपिटन সিরাপ এটা ভাল কোম্পানীৰ হয়
আৰু গৰ্ভৱতী মহিলাসকলে এই সিৰাপটো খালে বহুত ভাল ফল দেখা যায় জেপিটন সিৰাপ ডায়াবেটিস থকা ৰোগীসকলে নাখাব বা বেলেগ কোনো বেমাৰত ভুগি আছে বহু দিনৰ পৰা ঔষধ খাই আছে সেই সকলে নাখাব এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব বাকি 20 বছৰৰ পৰা একেবাৰে বৃদ্ধলৈকে জেপিটন সিৰাপ ফাৰ্মাসীৰ পৰা নিজে নিজে কিনি খাব পাৰিব তথাপি এজন চিকিৎসকৰ বা ফাৰ্মাসিষ্ট এজনৰ বা মেডিকেল প্ৰফেশনালৰ লগত আলোচনা কৰি খালে বহুত সুফল পাব জেপিটন সিৰাপ 20 বছৰৰ তলত যদি হয় এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব কোম্পানীয়ে ধুনিয়াকৈ লিখিছে চিলড্ৰেন এজ ডিৰেক্টেড বাই দি ফিজিচিয়ান আৰু ওপৰত লিখিছে এডাল্ট অৰ্থাৎ 20 বছৰৰ ওপৰত 10 ml টুৱাইস ডেইলি অৰ্থাৎ 2 চামুচকৈ দুবাৰ 5 ml 1 চামুচ হয় 2 চামুচকৈ দুবাৰ খোৱাৰ পিছে 15 দিন বা 1 মাহ লৈকে খাব পাৰিব জেপিটন সিৰাপ খোৱাৰ পিছত বিশেষ কোনো সাইড ইফেক্ট দেখা না যায় কেতিয়াবা গ্যাস হোৱাৰ সম্ভাৱনা থাকে পেটত ফুলি যাব পাৰে পাতলা পায়খানা হোৱাৰ সম্ভাৱনা থাকে বা শৰীৰত কেতিয়াবা এলাৰ্জি হোৱাৰ সম্ভাৱনা থাকে কাৰণ কেমিক্যাল হয় কোনোবা শৰীৰত এলাৰ্জি হ'ব পাৰে বা খজুতি হ'ব পাৰে যদি এনেকুৱা দেখা দিয়ে এজন চিকিৎসকৰ পৰামৰ্শ ল'ব আৰু ঔষধটো খোৱা বন্ধ কৰি দিব একেবাৰে কম সংখ্যক ব্যক্তিৰ এনেকুৱা হোৱা দেখা যায় জেপিটন সিৰাপৰ ৰিভিউ এখিনি আশা কৰো আপোনালোকে জেপিটন সিৰাপৰ বিষয়ে ভালকৈ বুজি পাইছে যদি মোৰ ভিডিও ভাল লাগে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব যদি নতুন হয় সাবস্ক্ৰাইব কৰিব আজিৰ ভিডিও ইমানেই সকলো ভালে থাকক ধন্যবাদ